খাতি অসমীয়া হলে ভিক্টৰ দাস লেখীয়া হ'ব লাগে, যিটো কথা নেকি স্পষ্টভাৱে কৈ দিয়ে যে পিচ পিচকে কাটিম যদি জুবিন দাই ন্যায় নাপায়। সেইটো মানুহ ভাবি চাওক কেনেকুৱা হ'ব পাৰে আমাৰ অসমৰ। জুবিন দাই যদি ন্যায় নাপায় ইহঁতক পিচ পিচকে কাটিম। যোৱাকালি এটা মাংস কাটা ভিডিঅ' দিছো, মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকল নতুন আব্দুল ৰহমান চিন্তা কৰক, কুকুৰ চাব ভোট দিয়ক। এইটো ৰাস্তা মই বনাই দিম দে, নিজাকে এইটো ৰাস্তা মই নিজাকে বনাই দিম। এনেকুৱা এজন মানুহে ভিক্টৰ দাস, যোনজন মানুহ নেকি জুবিন বলিয়া বুলি কয়। আৰু তাৰে মাজত কথা এটা কৈছোঁ, আপুনি স্পষ্টভাৱে কৈছে যে ক'ৰ ৰাস্তাটো বনাই দিম বুলি কৈছে, নিজে বনাই দিম বুলি কৈছে, ইমানেই পাৱাৰফুল। আৰু তাৰে মাজত কথা এটা কৈছোঁ যে জুবিন গাৰ্গে যদি ন্যায় নাপায় তেতিয়া কি বুলি কৈছে, পিচ পিচ কাটি দিম বুলি কৈছে। এইটো সত্য কথা, সেইটো কাটিব লাগিব, কাটি দিলে ভাল হ'ব। আৰু ইমানেই জেলত থোৱাতকৈ ন এতিয়ালৈকে কাটি দিব লাগিছিলে মোৰ সম্ভৱ, যিটো নেকি ভিক্টৰ দাসে কৈছে। আৰু সত্য কথা হয়, এই সত্য কথা কোৱা মানুহবিলাক ন কিবা এটা কৰি পিনে হ'লেও মাৰে। যেনেকৈ জুবিন দাই সত্য কথা কৈছিলে, সেইটো কাৰণে জুবিন দা মাৰি দিলে প্ৰি প্লেনিং কৰি পিনে। এতিয়া ভিক্টৰ দাস, নিতুমণি শইকীয়া তেওঁলোককতো একদম প্ৰি প্লেনিং কৰি আছে মাৰিবলৈ, কিন্তু তেনেকুৱা হ'ব নোৱাৰে। মানুহ এবাৰে অকৰা কৰি পিনে মাৰিব পাৰে। জুবিন দাক কি কৰি মাৰিলে, কেনেকৈ কৰি মাৰিলে আপুনি গম পায় সেইটো কথা। জুবিন দাক যে প্ৰি প্লেনিং কৰি পিনে মাৰিছে, নহ'লে আমাৰ অসমত জুবিন দাক মাৰিব নোৱাৰিলে হয়। আৰু আজিলৈকে জুবিন দাই ন্যায় পোৱা নাই। কেলৈ ন্যায় পোৱা নাই? সেইবিলাক মানুহ যেতিয়ালৈকে ওপৰত থাকিব এইবিলাক মানুহে ন্যায় নাপায়। অসমৰ মুখ্যমন্ত্ৰী যেতিয়ালৈকে ওপৰৰ গাড়ীত আছে তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায়। কেলৈ এইজনে মুখ্যমন্ত্ৰী হয়, যোনজন মুখ্যমন্ত্ৰীয়ে নেকি প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰিছে। আৰু এতিয়া ৰাইজে তেওঁকে বিচাৰে। কাৰণটো কি আপুনি স্পষ্টভাৱে গম পাইছে যে কি কৈছে। আৰু আমাক সেনেকুৱা মানুহ নালাগে। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় পাব লাগে, আমি সেইটো কথা কৈ আছোঁ। আৰু ভিক্টৰ দাসে যি বুলি কৈছে আমিও তেনেকৈ কৰিম। ডাইৰেক্ট কটাকটি হ'ব, মানে স্পষ্টভাৱে সত্য কথা।